মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অকণমান আবেদন পত্ৰটো কেনেকৈ লিখা হয় সেই সম্পৰ্কে আজি আলোচনা কৰোঁ। আবেদন পত্ৰ তোমালোকক প্ৰয়োজন হৈ থাকে, আৰু যিহেতুকে তোমালোক ছাত্ৰ ছাত্ৰী হয়, তোমালোক যিহেতুকে ছাত্ৰ বা ষ্টুডেণ্ট অধ্যয়ন কৰি আছা, তোমালোকক আবেদন পত্ৰ বেছিকৈ দৰকাৰ হয় স্কুলত, বিদ্যালয়ত। কেতিয়া? যেতিয়া তোমালোক কেতিয়াবা স্কুলত অনুপস্থিত থাকা, ছুটিৰ বাবে আবেদন দিয়া, কেতিয়াবা তোমালোক কিবা অন্যান্য সমস্যা হ'লে, বা কেতিয়াবা তোমালোক কিবা চাৰ্টিফিকেট লাগিলে, চাৰ্টিফিকেট মানে বুজি পাইছানে? চাৰ্টিফিকেট মানে হৈছে প্ৰমাণপত্ৰ। ক'ৰবাত খেলিবলৈ যাব খুজিছা, তাৰ কাৰণে তোমালোকক কিবা স্কুলৰ পৰা প্ৰমাণপত্ৰ লাগে, বা অন্যান্য কিবা কিবি তোমাৰ দেউতাৰ কাৰ্যালয়ত তোমাৰ হৈ কিবা প্ৰমাণপত্ৰ লাগে, তুমি যে স্কুলত সেইখন স্কুলত পঢ়া, এনেকুৱা ধৰণৰ বিভিন্ন কামৰ কাৰণে তোমালোকে দৰখাস্ত, আবেদন পত্ৰ বা এপ্লিকেশ্যন লিখিব লাগে। আৰু ইয়াৰ পিছৰ জীৱনতো তোমালোকক আবেদন পত্ৰ লাগিয়ে থাকিব। মানে আমি যেতিয়ালৈকে থাকিম, যেতিয়ালৈকে আমি চৰকাৰী কাম কাজ বা অন্যান্য কাম কাজ, যেতিয়া আমি ব্যৱসায়িক লেনদেন অথবা কাৰ্যালয় সম্বন্ধীয় যিকোনো যেতিয়া আমি লেনদেন কৰিম, তেতিয়া আমাক যিটো আবেদন পত্ৰ, এপ্লিকেশ্যন, দৰখাস্ত আমাক সদায় লাগিয়ে থাকিব, আমাৰ জীৱন জুৰি লাগিব। গতিকে এই বস্তুটো ভালকৈ শিকি লোৱাটো খুবেই দৰকাৰ। ইতিমধ্যে মই তোমালোকক চিঠি লিখাৰ 4টা ভাগৰ বিষয়ে কৈছিলোঁ। চিঠি লিখাৰ 4টা ভাগ আছিলে কি কি? শিৰোনাম, তাৰপিছত সম্বোধন, চিঠিৰ গৰ্ভভাগ বা চিঠিৰ মূল ভাগটো, মূল পাঠটো, আৰু সামৰণি। ইয়াতো চোৱা, আবেদন পত্ৰটো সেই 4টা ভাগেই ইয়াতো আহি পৰে। এতিয়া কেনেকৈ আহিছে মই অকণমান দেখুৱাই দিছোঁ, চোৱা। আমি এতিয়া পঢ়িম চিঠি পত্ৰ মানে আবেদন লিখন। আবেদন লিখনতো চোৱা, মই ইয়াতে মাৰ্ক কৰি দিছোঁ ৰেড পেনেৰে। শিৰোনাম, সম্বোধন, গৰ্ভভাগ আৰু সামৰণি, এই 4টা বস্তু আহি গৈছে। কিন্তু ইয়াৰ উপৰিও ইয়াত দুটামান আৰু বেছিকৈ কিছু কথা আহিছে। কি? যেনে এই লাইনটো, শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে। এইটো এটা অপশ্যনেল। যেতিয়া তুমি কিবা ছুটি সম্বন্ধীয় আবেদন কৰিবা, তেতিয়া তুমি নিজৰ ক্লাছ টিচাৰৰ থ্ৰু দ্য ক্লাছ টিচাৰ, এইটো শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে সেইটো আহিব। আৰু বিষয় মানে হৈছে ছাবজেক্ট। তুমি যিটো বিষয়ৰ ওপৰত তুমি আবেদন কৰিছা, সেই বিষয়টো মেনশ্যন কৰি দিব লাগিব, উল্লেখ কৰি দিব। ঠিক আছে? এতিয়া শিৰোনামত কি আহিব? শিৰোনামত আহিব যালৈ লিখিছোঁ তেওঁৰ ঠিকনা। কালৈ লিখিছোঁ? প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়। স্কুলখনৰ নাম থাকিল SBOA পাব্লিক স্কুল, ধৰা SBOA স্কুলৰ প্ৰধান শিক্ষক বা অধ্যক্ষ। প্ৰধান শিক্ষক নহয়, আমাৰ প্ৰধান শিক্ষক মানে হেডমাষ্টাৰ। তো প্ৰধান শিক্ষক নিলিখি আমি অধ্যক্ষ লিখিব পাৰোঁ। অধ্যক্ষ মানে প্ৰিন্সিপাল। তো আমি প্ৰধান শিক্ষকৰ ঠাইত অধ্যক্ষ লিখিম। অধ্যক্ষ মানে প্ৰিন্সিপাল আৰু প্ৰধান শিক্ষক মানে হেডমাষ্টাৰ। তো আমাৰ যদি SBOA স্কুলত হেডমাষ্টাৰ আছে, তেতিয়াহ'লে হেডমাষ্টাৰ লৈ যাব, আৰু যদি অধ্যক্ষ আছে তেতিয়াহ'লে প্ৰিন্সিপাল আছে, অধ্যক্ষ লৈ যাব। গতিকে তোমালোকে নিজে এইটো ডিচাইড কৰিবা, সিদ্ধান্ত ল'বা অধ্যক্ষ লৈ যাব বুলি। তাৰপিছত স্কুলখনৰ ঠিকনা বৰচুক, গুৱাহাটী আহিলে। আৰু মই আগত ভিডিঅ' যিটো আছে, আগৰ ভিডিঅ'টোত কৈছিলোঁ প্ৰেৰকৰ ঠিকনা। এনেকুৱা ধৰণৰ লেটাৰত প্ৰেৰকৰ ঠিকনা আহে। যিহেতুকে তোমালোক ছাত্ৰ, তোমালোকৰ নিজৰ ইমান ডাঙৰ ঠিকনা, তেনেকুৱা নিজা ঠিকনা এটা হৈ পৰা নাই, মানে তোমালোকৰ এনেকুৱা এটা সামাজিক স্বীকৃতি আহি পৰা নাই যে তোমালোকে নিজাকৈ এটা সেনেকুৱা স্বীকৃত কিবা এটা বিষয় বা আহি পৰা নাই। সেইকাৰণে তোমালোকে প্ৰেৰকৰ ঠিকনাটোৰ ওপৰত নিলিখিলেও ধৰা বন্ধা কোনো কথা নাই। কিন্তু যেতিয়া প্ৰিন্সিপালৰ অফিচৰ পৰা লেটাৰ এখন যাব, তেতিয়াহ'লে ওপৰত ফ্ৰম দ্য ডেস্ক অফ প্ৰিন্সিপাল বুলি লিখিব পাৰে, বা তেনেকুৱা কাৰ্যালয়ৰ পৰা গ'লে, কোনোবা DC অফিচৰ পৰা গ'লে, কোনোবা মিনিষ্টাৰৰ পৰা গ'লে ওপৰত এই কাৰ্যালয়ৰ ঠিকনাটো লিখা থাকে। সেইটো এটা অপশ্যন। এইটো কিছুমানে লিখে, কিছুমানে, মই আগৰ ভিডিঅ'টোত কৈছিলোঁ এইখিনি ঠাইত সেই প্ৰেৰকৰ ঠিকনাটো লিখিব পাৰে। এইটো হৈছে আবেদনৰ বা অফিচিয়েল লেটাৰৰ এইটো এটা ফৰ্মুলা, মানে ফৰ্মেট আৰ্হি। তাৰপিছত আহিলে চোৱা ঠিকনা, কি দিনাংক, ডেট, তাৰিখ বা দিনাংক। এতিয়া আমি ব্যক্তিগত চিঠিত
কি লিখিছিলোঁ স্থানৰ নাম আৰু তাৰিখ দুটা লিখিছিলোঁ ইয়াতে স্থানৰ নামটো লিখা নাই কাৰণ স্থানটো এইটো আহি গ'ল ওপৰত ঠিকনাৰ লগতে গতিকে ইয়াতে আমি স্থান লিখা নাই এটা অকল তাৰিখ লিখিছোঁ তাৰিখ ধৰা আমি আজি এই 14 তাৰিখ লিখিছোঁ 14/9/2020 তাৰপিছত এই কথাটো আহিলে এই কথাটো অপশ্যনেল এইটো সকলোবিলাক এপ্লিকেশ্যনত দৰকাৰ নাই যিবোৰ কোনোবা যদি ক্লাছৰ ষ্টুডেণ্ট এটাই প্ৰিন্সিপাললৈ লিখে তেতিয়াহ'লে সেই ক্লাছ টিচাৰৰ থ্ৰুৰে যায় সেইকাৰণে থ্ৰু দ্য ক্লাছ টিচাৰ লিখিব পাৰে বা অন্যান্য কিছুমান কথাটো আমি তেনেকৈ লিখিব পাৰোঁ যেতিয়া তুমি যদি ধৰা কোনোবা মিনিষ্টাৰলৈকে এখন চিঠি লিখিছা তেতিয়া তুমি বিধায়কৰ থ্ৰুৰে দিব পাৰা এইটো এটা অপশ্যনেল এইটো নিদিবও পাৰে ডাইৰেক্ট মিনিষ্টাৰলৈ দিব পাৰে কিন্তু কিছুমান ক্ষেত্ৰত সেইটো দৰকাৰী সেইটো লাগিব এইটো আমি এতিয়া সেইকাৰণে এটা লিখিছোঁ ধৰি লোৱা এইটো ব্ৰেকেটৰ ভিতৰত দি থৈ দিছোঁ এইটো চোৱা এইটো এটা কি লিখিছে শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে এইটো দিব পাৰা নিদিব পাৰে কিন্তু তোমালোকৰ ক্লাছৰ পৰা যদি ছুটিৰ কাৰণে দিয়া তেতিয়াহ'লে দিব লাগে তাৰপিছত বিষয়টো এটা বেলেগকৈ আহিলে এইটো শিৰোনামৰ লগতে সোমাই থাকিল বিষয়টো তুমি কি বিষয়ত চিঠিখন লিখিছা বা যিখন আবেদন পত্ৰ বা দৰখাস্তখন কি বিষয়ে লিখিছা ছুটিৰ বাবে আবেদন তুমি ছুটিৰ কাৰণে লিখিছা সেইকাৰণে ছুটিৰ বাবে আবেদন যদি অন্যান্য হয় তোমাক প্ৰমাণপত্ৰৰ বাবে আবেদন বা অমুক প্ৰমাণপত্ৰৰ বাবে আবেদন তেনেকৈ তুমি লিখিব লাগিব বিষয়টো তুমি নিৰ্দিষ্ট কৰা থাকিব যদি প্ৰশ্ন থাকে কুৱেশ্যন পেপাৰত যদি প্ৰশ্ন দিয়া থাকে সেই প্ৰশ্নতে বিষয়টো থাকিব তাৰ পৰা তোমালোকে লিখিব পাৰিবা তাৰপিছত আহিলে সম্বোধনটো কালৈ লিখিছা মহোদয় মহাশয় বা মহাশয়া যদি লেডি প্ৰিন্সিপাল হয় মহাশয়া আৰু যদি জেন্টছ হয় মহাশয় তাৰপিছত অফিচিয়েল লেটাৰত চোৱা সন্মানপূৰ্বক নিবেদন এই কথাটো মই আগৰ ভিডিঅ'টো কৈছিলোঁ সন্মানপূৰ্বক নিবেদন তাৰপিছতহে আমি মূল কথা তাৰ যিখিনি মূল ভাগ সেই মূল ভাগটোলৈ সোমাই যাম সন্মানপূৰ্বক নিবেদন এই যে অহা 18/9/2020 18/9/2020 ইংৰাজী তাৰিখে মোৰ মামাৰ বিয়া মানে তোমাৰ মামাৰ বিয়া 18 তাৰিখে মামাৰ বিয়া ধৰা হ'ল ধৰি লৈছোঁ এতিয়াতো আৰু পেণ্ডেমিকৰ সময়ত কোনে মামাৰ বিয়া ঘৰত পাতিব কিন্তু যিহেতুকে চিঠিখন লিখিছোঁ এটা আমি ধৰিব লাগিব ধৰি লৈছোঁ যে 18 তাৰিখে তোমাৰ মামাৰ বিয়া উপলক্ষে সেই উপলক্ষে বিয়া উপলক্ষে আমি সপৰিয়ালে তেজপুৰলৈ যাম তোমালোকৰ গোটেই পৰিয়ালটো পৰিয়াল সহিতে তেজপুৰলৈ যাবা ধৰা হ'ল মামাৰ ঘৰ তেজপুৰলৈ যাবা সেয়েহে 17/9/2020 তাৰিখৰ পৰা অৰ্থাৎ ধৰা হ'ল তোমালোকৰ 16 তাৰিখে সন্ধিয়াই গুচি যাবা তো 17 তাৰিখৰ পৰা তুমি স্কুলত আহিব নোৱাৰা তো 17/9/2020 তাৰিখৰ পৰা 19/9/2020 তাৰিখটো হৈছে শনিবাৰ তাৰ পিছদিনাখন হৈছে ৰবিবাৰ গতিকে ৰবিবাৰটো তুমি হয়তো তুমি শনিবাৰে নাহিবও পাৰা ৰবিবাৰো আহিব পাৰা কিন্তু ছুটিটো তুমি শনিবাৰলৈ ল'বা কাৰণ ৰবিবাৰটো এনেও স্কুল বন্ধ থাকে গতিকে 17/9/2020 তাৰিখলৈ মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম গতিকে শনিবাৰলৈ বিদ্যালয়ত থাকিব নোৱাৰিবা সেইকাৰণে আমি 3 দিনৰ ছুটি ল'লে হ'ল ৰবিবাৰটো পিছদিনাখন তোমাৰ হাতত থাকিলে যিহেতুকে এটা ৰবিবাৰ পাই গ'লা বন্ধ দিন গতিকে মহোদয়ে যেন উক্ত 3 দিনৰ অনুপস্থিতি মাৰ্জনা কৰে গতিকে মহোদয়ে যেন উক্ত 3 দিনৰ অনুপস্থিতি মাৰ্জনা কৰে উপস্থিতিটো মাৰ্জনা কৰিবলগীয়া দৰকাৰ নাই অনুপস্থিত কাৰণে তোমাক তাৰ সেই দুখটো যাতে মাৰ্জনা কৰে এয়ে মোৰ সৰল প্ৰাৰ্থনা এইটোৱে তোমাৰ সৰল প্ৰাৰ্থনা এই বুলি কৈ তোমাৰ মূল ভাগটো গৰ্ভভাগটো এইটো হৈছে চিঠিখনৰ মূল ভাগ গৰ্ভভাগ এইখিনি তুমি ইয়াত শেষ কৰিবা তাৰপিছত আহিলে সামৰণি ইতি আহিল মই আগৰ ভিডিঅ'ত কোৱাৰ নিচিনা ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী একান্ত বাধ্য ছাত্ৰ বা একান্ত বাধ্য ছাত্ৰী লিখিব পাৰা তাৰপিছত নিজৰ নামটো লিখিলে তাৰপিছত শ্ৰেণী কোন শ্ৰেণীত পঢ়া তুমি শাখা তাৰ লগত ৰোল নম্বৰ শ্ৰেণী ক্ৰমাংক বা ৰোল নম্বৰ সেইটো লিখিব পাৰা ঠিক আছে এইটো হৈছে ফৰ্মেল ইয়াতে মই এটা কথা কৈ থৈ দিওঁ যদি তোমালোকে কোনো ধৰা বোৰ্ড এক্সাম বা তেনেকুৱা ধৰণৰ ডাঙৰ পৰীক্ষাৰ কাৰণে যদি কিবা চিঠি লিখিবা আবেদন লিখিবা বা চিঠি লিখিবা তাত কেতিয়াও তুমি স্কুলৰ নাম তোমাৰ ঠাই ঠিকনাটো সঁচা ঠিকনা আৰু নিজৰ নাম কেতিয়াও মেনশ্যন কৰিব নোৱাৰা তাত তুমি চিম্বলিকভাৱে মানে সাংকেতিক চিহ্নত নিজৰ নাম ঠিকনা লিখিব লাগিব তোমাৰ নাম ধৰা হ'ল যিয়ে নহওক তুমি ক খ গ বা
তথদ কিবা এটা তেনেকৈ লিখিব লাগে এইটো হৈছে বৰ্ডৰ পৰীক্ষা বা তেনেকুৱা পৰীক্ষাৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে তেনেকুৱা তোমাৰ লিখিব লাগিব এইটো কথা তোমালোকে মনত ৰাখিবা গতিকে আবেদন কেনেকৈ লিখা হয় বুজি পালা এই ভিডিঅ'টো চোৱা আৰু এই চিঠি যিখন মই এটা ইমেজ এটা পঠিয়াই দিম আবেদনখনত সেইটো চাই তোমালোকৰ কপিত লিখি থবা আৰু মোক নতুনকৈ লিখি হোমৱৰ্ক বা ক্লাছৰ অফিচত তোমালোকে মোক ছাবমিট কৰিব ঠিক আছে